বৰুৱানী কি কৰিছে হয়? ছুটি আনি দেখোন। আহক 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 বহকি। আজি বা কি সকামত ওলালেহি? নহয়, বহুদিন তোমালোকৰ ঘৰলৈ অহা নাই, বোলো খবৰ এটাকে লৈ আহোঁ। ভালেই কৰিলা দিয়া, আহা বহাহি। পিছে আপুনি কথা এটা জানে নাই? আপোনাৰ কথা আকৌ গোটেই গাঁৱেই জানে। মোৰ কথা আকৌ কি জানেহে গোটেইখন গাঁৱে? আপুনি যে ইমান দয়ালু, সেই কথাটো আকৌ আপুনি যে মানুহক কেতিয়াও বিমুখ কৰি নপঠায়, কথাটো গোটেই গাঁৱে জানে বুজিছে আপুনি। হয় নেকি? হেৰি নহয় বৰুৱানী, আপোনালোকৰ কঁঠালকেইজোপা লাগিছে নাই বাৰু এইবাৰ? কঁঠাল লাগিছে। আপুনি বা কিয় সুধিলে? আমাৰ আকৌ কঁঠাল কিনিহে আনিবলগীয়া হৈছে। জানেই দেখোন এতিয়া কঁঠালৰ ইমান যিহে দাম হৈছে। হয় নি? তো হেৰি, মই বোলো আমাৰ বৰুৱানীৰ ওচৰত ঘৰত যেতিয়া ইমানকৈ কঁঠাল লাগিছে, আমিনো ইমান দাম দি কিনি আনোনে? হয়নে বাৰু আপুনিয়ে কওকচোন বাৰু। নাই চুটিয়ানী, তুমি মোক বেয়া নাপাবা। মই কিন্তু কঁঠাল দিব নোৱাৰোঁ, মই জান দি দিব পাৰোঁ, কিন্তু এতিয়া মই কঁঠাল দিব নোৱাৰোঁ। তুমি মোক বেয়া নাপাবা দেই চুটিয়ানী। বুজিছে বৰুৱানী, আপোনাৰ কথা যে চবেই যে কৈ থাকে দয়ালু, আমুক তামুক, এইবোৰ আজি আৰু মোৰ মিছা বুলি প্ৰমাণিত হৈ গ'ল। আপুনি যে এনেকুৱা মই বুজা নাছিলোঁ, কিন্তু ভবা নাছিলোঁ। হ'ব দিয়ক, আপোনাৰ চৰিত্ৰটোৰ কথা গম পালোঁ। এনেই কথাবোৰ মানুহে কয় বুজিছে, মই গম পালোঁ, ভালেই হ'ল। যি গম পালা আৰু। মই এতিয়া কঁঠালৰ লগত কম্প্ৰমাইজ নকৰোঁ, বুজিলানে? তুমি যদি মোক বেলেগ কিবা খুজিবলগীয়া আছে খোজা, মই তোমাক দি দিব পাৰিম, কিন্তু কঁঠালৰ লগত মই কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। বেয়া নাপাবা দেই তুমি চুটিয়ানী। তুমি গম পোৱা নে নোপোৱা এতিয়া কঁঠাল কিমান ভাল? কঁঠালে কৰোণা ভাল কৰি দিয়ে, তুমি জানানে নাজানা? এতিয়া কিমান চাহিদা বাঢ়িছে বজাৰত। এতিয়া মই ঘৰতে থকা কঁঠালজোপা আকৌ মই বেলেগক দি শেষ কৰিব নোৱাৰোঁ নহয়, আমাকে লাগিব এতিয়া। মই কঁঠালৰ লগত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। তুমি মোক বেয়া নাপাবা দেই চুটিয়ানী, বেয়া নাপাবা। ঠকহে আপোনাৰ কঁঠাল। বৰ একেবাৰে বৰ ডাঙৰ বস্তুটো খুজিলোঁ মই। নালাগে দিয়ক আপোনাৰ কঁঠাল। আমি সদায় কিনিয়ে খাওঁ, এতিয়াও কিনিয়ে খাওঁ। আপোনাৰ কঁঠালৰ আমাৰ প্ৰয়োজন নাই। মই এনেই খুজিহে চাইছিলোঁ। মই জানিছিলোঁ আপুনি যে নিদিয়ে, তথাপিও আপোনাক এনেই এবাৰ জুখি চালোঁ আৰু। হ'ব দিয়ক, আপোনাকনো কোনে সুধি থাকে। মই যাওঁহে পাই, মোৰ ঢেৰ কাম আছে। যোৱা, মই কঁঠালৰ লগত কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। তুমি বেয়া পালেও মোক উপায় নাই আৰু। হ'ব দিয়ক। মই জানিছিলোঁ এইজনী যে সেইটো ধান্দাতে আহিছে। মই তাইৰ কথা সুৰ দেখিয়ে গম পাইছোঁ। তেলীয়া বোলে আৰু মানুহ বিচাৰি নাপালে তাই। মই আৰু নাজানো আৰু কোন কেনেকুৱা কি ধান্দাত আহে। এতিয়া এইটো ছিজনত এতিয়া এই কঁঠালৰ কিমান কাম আহিছে, এতিয়া কামত আহিছে। কৰোণাহেন বেমাৰটো ভাল কৰি দিছে। মই আকৌ সেইটো এনেই আকৌ ঘৰতে থকা কঁঠালটো আকৌ নিজে নাখাই পেলাই আনক দিব লাগে। কথা শুনা, জান দিলেও এতিয়া মই কঁঠাল দিব নোৱাৰোঁ। কোনোবাই বেয়া পালেও ভাল পালেও মোক পাই থাকক। মই এইবোৰ যে কেয়াৰ নকৰোঁ। হেৰা, কিনো কৰি আছা? অকলে ভুৱাই আছা যে। চাহ একাপ দিয়া মোক। এই মানুহটো যে অকল চাহৰ চিন্তা, অকল খালি খাওঁ। হোৱক, মোৰ মূৰটোকে খাওক। চাহৰ সলনি যদি কঁঠাল কেইটামানকে খালেহেঁতেন, কেইফুটামানকে, অন্ততঃ কৰোণা নালাগিলেহেঁতেন আপোনাৰ গাত। কৈ আপোনাক শুনাব পৰা নাই, অকণো গুৰুত্বই নিদিয়ে মোৰ কথা। থোৱাহে তোমাৰ কঁঠাল আৰু কঁঠালৰ গুটি নাখালেহে পাইছে। কি যে কথাবোৰ বিশ্বাস কৰি লোৱা, তোমালোকৰ যে কি যে হ'ব নহয়। মনে থাকক। আপোনাৰ সেই টপা মূৰডালত কি আছেনো? একো এইবোৰ কথা আপুনি বুজি পাব জানো? পালেহে খালেহেঁতেন। থোৱা, তোমাৰ সেই চলি থকা মূৰটোতে ইমান বছৰে কি আছে মই দেখিলোঁ, মোক আৰু বুজাব নালাগে। তেওঁ আকৌ মোক কথা ক'বলৈ আহিছে। এতিয়া গোটেই পৃথিৱীতে কঁঠালৰ কাৰণে যি হাহাকাৰ লাগিছে, আমাৰ আকৌ ঘৰতে কঁঠালকেইটা থাকোঁতে আকৌ তেওঁক আকৌ খাবলৈ কৈ খাওয়াব পৰা নাই। কঁঠালৰ চাইজ দেখিয়ে কৰোণা পলাইছে। তাতকেতো ডাঙৰ কথা গুটিকেইটাতো ক'বই নালাগে, সেইকেইটা বেছি উপকাৰী। গুটিকেইটা খালেতো কৰোণা ওচৰলৈকে নাহে, ওচৰলৈকে চাপিবলৈকে ভয় কৰে। তেওঁ আকৌ মোক কথা ক'বলৈ আহিছে। এনেই বৰ জনাডাল ওলাইছে, তেওঁ টপা মূৰডাল আকৌ কিনো আছে বা, মোক আকৌ ক'বলৈ আহিছে কথা। থোৱা সেই তোমাৰ মহান লেকচাৰডাল। যোৱা, মোক চাহ অকণমান বনাই দিয়াহি। তুমিয়ে খাই থাকা কঁঠাল, মই নাখালেহে পাইছে। ৰ'ব দিছোঁ বনাই। আৰু আমাৰ এই গাধৰ দুটা ক'লৈ গ'ল? জহনিত যোৱাকেইটা কঁঠালকে খাবলৈ মই তাহাঁতক চিঞৰি আছোঁ, নাই তাহাঁতৰ কাণ হাৰে নাই। বাপেক চাইহে পুতেক। এইবোৰক আৰু বুজাই লাভ নাই। খালে খাবি, নাখালে নাই।
ভালটোহে কৈছোঁ মই আকৌ ভালটো ক'লেও তহঁতৰ কাৰণে বেয়া। এই ভকা কয়নে? ৰ'ব চাহ বনাই দিছোঁ, বহক ইয়াতে। এই মানুহজনী যে কি যে হ'ব আৰু ক'লেও কথাবোৰ বুজি নাপায়। কোনেনো উলিয়ালে আৰু কঁঠাল খালে কৰোণা ভাল হয় বুলি। মানুহবোৰ মূৰটো খাইছে আৰু এইফালে মোৰ ঘৰত ইজনীয়ে মূৰটো চুবাইছে কঁঠালকৈ। কি যে হ'ব আৰু দেই।